বহুত ভাল খবৰ দিলা ওলাই এপ্লাই ওলা हेलो हेलो মোৰ কলিং আহিলে তোমাৰ আহিলে নে হোৱা নাই মোৰো আহিছে কিন্তু এক্সাম দিব লাগিব বুলি কৈছে এই 26 তাৰিখে এক্সাম নাই নাপালো চাকৰি তোমাৰ হ'লনে হ'ল ভালকৈ চাকৰি কৰিবা ছাৰ আপুনি কি মেজৰ হ'লে হয় ময়ে মেজৰ হ'লো হয় তোমাৰ ট্ৰেইনিংটো ময়ে ল'ম ভালকৈ ট্ৰেইনিং কৰিবা মই এনেই জইন কৰা নাই দেশ ভক্তি কাৰণে জইন কৰিছোঁ মই হয় এইটো সিপাহীও দিল খেল লাগিলে আগে বঢ়ো সিপাহীও বিশ্রাম করো বিশ্রাম सावधान सामने से आगे बढ़ेगा এটা তোমালোকৰ দৌৰ খেলা হ'ব এই দৌৰ খেলা যোনে পাছ কৰিব পাৰে কোনিৰে কৰ্নেলৰ চাকৰিটো হ'ব সেইকাৰণে সকলোকে কৈছোঁ ভালকৈ দৌৰিবা আৰু চাকৰিটো লোৱা বঢ়িয়া তোমালোকে ভালকৈ দৌৰিবা তোমালোকৰ বেষ্ট অফ লাক থাকিব বেষ্ট অফ লাক বেষ্ট অফ লাক দাউৰাটো মোৰ ঠিকেই আছে আৰু লং জাম্পটো মোৰ ফাৰ্ষ্ট টাইম পাওঁ মই তোমালোকৰ কথা ক'বা তোমালোকে যিখিনি গ'লা ভালে আহিছে তাত তুমিও দুটাৰ অলপমান বেয়া হৈছে কাৰণে তোমাক দুটা কেঞ্চেল কৰিব লগা হৈছে বেয়া নাপাবা আগলৈ ভালকৈ মাৰি থকা এনেকৈ ইণ্টাৰভিউ পাবা টেনশ্যন নল'বা আৰু তুমি তোমাৰ ফিক্স ৰখা তুমি আহিবা এসপ্তাহ পিছত ভুল কৰিবা এতিয়া আমাৰ মাজত চিনিয়ৰ মেজৰ ছাৰ আহি আছে তোমাক সম্বোধনা জনাব আহি আছে আৰ্মি জইন কৰিছা কিবা এটা হ'বলৈ নহয় দেশৰ কাৰণে কিবা এটা কৰিবলৈ চ' ফ'কাছ অন ইয়ৰ ডিউটি এণ্ড কি জানা তুমি হ'লে এটা ওৱান মেন আৰ্মি চ' ভালকৈ ডিউটি কৰা বিচাৰিছোঁ ভালকৈ কাম কৰিবা চালা ইমান পঢ়িলোঁ শুনিলোঁ কিন্তু একো এটা নহ'ল এইবাৰ ভাবিছোঁ মই এই সংগঠনত মই ওপৰলৈকে লৈ যাম এই ঠায়ে ঠায়ে বম ব্লাষ্ট কৰিব লাগিব এইবাৰ তহঁতে মোৰ লগত আছ আছো ছাৰ এই ছোৱালীজনীক কিডনেপ কৰি লৈ আহ যা তহঁতক য'ত কৈছিলোঁ মই হেল্ল' আরে কিডন্যাপ তো করি না করি না হ্যাঁ সাধারণ ছোৱালীজনী কিডন্যাপ কৰিব পাৰে আৰু তোক খাই পেলাবি দে মাথা খাই পেলাবি তহঁতে আরে ছাৰে ফোন কৰিলে মই কি ক'ম এতিয়া কৈছে সাধাৰণ ছোৱালীজনী কিডন্যাপ হোৱা নাই তহঁতে বৰবাদ কৰি দিবি মোকে আরে সোনকাল কৰ কিডনি ছাৰ আৰ্মি ইয়াত থকা বুলি আমাক গম পাইছে আমি ইয়াৰ পৰা পলাই যাওঁ নেকি
Kill him! অঁ তুমি এটা কথা গম পাইছা চ' আমাৰ এতিয়া এই দেশত আতংকবাদী এটেক বহুত হৈ আছে চ' এটা চৰ্চ কৰি গম পোৱা গৈছে সিহঁত এটা বঞ্জৰত লুকাই আছে এই এতিয়া তুমি এই মিছনটো কমপ্লিট কৰিহে আহিব লাগিব ছাৰ এই মিছন কমপ্লিট কৰি আহিম এই বছৰ ফোন মাৰ ফোন ৰা ক ছাৰ ছাৰ আপুনি ক'ত আছে তুমি এয়া কি কৰিলা এই কাম কৰা বুলি ইমান পঢ়িলো শুনিলো এই দেশৰ চৰকাৰে মোক কি দিলে এই চৰকাৰী চাকৰি এটা এপ্লাই কৰিছোঁ তোৰ লগত আজিলৈকে মই নাপালোঁ সেইকাৰণে মই সংগঠনক যোগ দিছোঁ এতিয়া তোকো মাৰি পেলাম মই ছাৰ মিছন কমপ্লিট অ'কে গুড জব হাই ফ্ৰেণ্ডছ যদি আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰক আৰু কমেণ্ট কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ঘণ্টা বটনটো টিপিবলৈ একদমেই নাপাহৰিব